নমস্কাৰ জনাইছোঁ সকলোকে আৰু স্বাগতম জনাইছোঁ মোৰ এই ভিডিঅ'টিলৈ। আজি আছোঁ আপোনালোকৰ মাজত। মই আহিছোঁ নতুন এটা ঠাইলৈ আৰু ঠাইখন হ'ল টিংখাং ৰাজগড়। ইয়াতে মই বিহু ৱৰ্কশ্বপৰ কাৰণে আহিছিলোঁ 4 দিনৰ বাবে। অহাকাইলৈ আমাৰ শেষ হ'ব, সামৰণি দিন আছে অহাকাইলৈ। এই 4 দিনত আজি মই কি শিকালোঁ আপোনালোকক তাকে অলপ থুলমূলকৈ দেখাম বুলি ভাবিলোঁ। গতিকে আশা কৰোঁ আপোনালোকে চাওক আজিৰ এই ভিডিঅ'টি আৰু কেনেকৈ পালে নিশ্চয় মোক জনাব।
অলপ ডাঙৰ কৈ